হে গাইস স্বাগত জনাইছো এটা নতুন ভিডিও লৈ আৰু আজি হসাই কৈছো ইমান কষ্ট হৈছে মানে কিমান কিলোমিটাৰ আছিল 16 কিলোমিটাৰ আইছো আমি নলবাৰী মেইন টাউনৰ পৰা আৰু গংগা যমুনা কি আছে ৰিজৰ্টত গিলে আৰু আইছো গতিকে ফুল এক্সপ্লোৰ কৰিম গোটাই ৰিজৰ্টখন মোৰ লগত বলক চাই হসাই বম একদম ৰিজৰ্ট একদম হসা ভাল লাগিব Guys, finally আমি ভিতৰত সোমাই গেলু ইলাখান মই আর মানে যি ভাষা মুখতে সেই ভাষাই কম আৰু আমাৰ লগতে অয়নো আছে পুৱাই দৌৰাইছো আৰু যি পুৰা একদম ধুনীয়া প্লেচ মানে ধুনীয়া ৰিজৰ্ট আৰু গোটাই দেখাম মই বেক কেমেৰা দি কৰি যাওঁ চাই থাকক এনজয় কৰি যাওক বহুত ভাল হ'ব সঁচা কৈছোঁ বটিঙো কৰিম আৰু ৰাইডিঙো কৰিম হৰ্চ ৰাইডিঙো কৰিম কিবা খাম ল'ম একদম মজা লাগিব ভিডিঅ'টো চাই থাকক পুৰা শেষ গেলি আৰু ফুল ডিটেইলছত কৈ আছোঁ চব কথা তো আমার আছে ক্যাম্পিং করব বোটিং করব আর টু অ্যাংলিং মানে যি বড় আইডি মাছ মারে সেইটো আৰু তাৰপিছত বাৰ্থডে পাৰ্টি কৰিব আৰু তাতে পিকনিক লৈ আগে তো চকলি ভাইজান তাৰপিছতে ফিচিং আৰু তাতে ফুডিং মানে ৰেষ্টুৰেণ্টটো আছে আৰু নেচাৰৰ যিটো মানে আমেজ সেই আমেজটো ল'ব পাৰিব তাতে আছে কণ্টেক্ট নাম্বাৰ তাতে হোৱাটছআপ মানে বুকিং কৰিব পাৰিব গিলাম বাৰ্থডে পাৰ্টি হওক বা যি চেলিব্ৰেশ্যন কৰে আপোনালোকে তাতে বুকিং কৰিব পাৰিব আৰু যদি এইফালে আহে এন্ট্ৰি ফিজ আছে হেৰি 10 টকা আমি দিলোঁ আমি কৰিম আজি বটিং আৰু পিকনিক আমি নাখাওঁ তাৰ কাৰণে 1000 টকা বাকী এইখিনি আঁকি ৰখচোন এতিয়া বলক আমি 5:30 মানতে উঠিছিলোঁ আৰু আহি এতিয়া 7টা বাজি গ'ল মানে আমি বাটত বহুত মানে ক্লিপ ল'লোঁ আৰু শ্বট মাখা ল'লোঁ একে ঘূৰি গ'ল হা দলক আহক চাব এতিয়া ইয়াৰ পৰা চক কি ডাঙৰ মানে পুখুৰী আৰু ইটো চাইডে চাই যাওক বা চাই যাওক ভিডিঅ'টো বহুত বেছি ভাল হ'ব গতিকে পুৰা সম্পূৰ্ণ চাই থাকক আৰু চেয়াৰমেন মনত বলক ফাৰ্ম আছে আৰু ফাৰ্মত আছে একদম মুৰ্গী আৰু হাঁহ আৰু ঘোঁৰা একদম আমাৰ পিছত আছে এটা বম ধুমা নহয় সৰু ঘোঁৰাটো দেখাত এতিয়া মই ঘোঁৰাটো ধুনীয়া কৰি দেখি আছোঁ এই ঘোঁৰা মোৰ ফেভাৰেট আৰু মই ভাবছোঁ ডাঙৰ হৈ পইচা কামাওঁ ঘোঁৰা এটা সঁচাই কিনিম দিয়ক ঘোঁৰাটো মই কি মজা ঘোঁৰা তাৰপিছত ধুনীয়া কৰি দেখালোঁ মানে এইখিনি আছিল এনিমেল পাৰ্টছ মানে এনিমেলছ পাৰ্ট
আৰু তে মুৰ্গী আছে হাঁহ আছে পাৰ চৰাইও আছে শহাপহু আছে ঘোঁৰা আছে আৰু ভকৰা এটা আছে আৰু ভাষাত ভকৰাই ৰখচোন এতিয়া আমি মেইন পাৰ্টক যাওঁ মানে য'ত আছে মানে এটা সৰু খেলা বস্তু আছে ৰক মানে সিটো চাইডে আছে আমাৰ ৰেষ্টুৰেণ্ট আছে আৰু কিবা কিনি আছে বোধহয় চাগে থাকবা লাগে মোৰ মতে আৰু এটা ড্ৰোন এটা মানে ড্ৰোনেদি এটা শ্বট মই লনাই বেলেগে লৈছিল মই গুগলৰ পৰা কালেকশ্যন কৰিছোঁ সেই শ্বটটো মই দেখি দিম একবাৰ ভিডিঅ'ৰ মাজত গতিকে চাই ল'ব ইমান ধুনীয়া ৰিজৰ্ট আৰু মাত্ৰ 10 টকা মাত্ৰ এণ্ট্ৰি ফিজ আহিবা ট্ৰাই কৰিব আৰু মানে মন চন ফ্ৰেছ হৈ যায় এইগিলাখান জেগাত আহিলি আৰু ইমান শান্তি আমি পুৱা আহিছোঁ কোনো নাই আইনো মই ৰিজৰ্টৰ মানুহ আছে কোনোবা তে ৰেষ্টুৰেণ্ট পইণ্টত আহিলোঁ আমি চাওঁ ক'ত কেনেকৈ নাদেখি আৰু চাই দক বলক যাব বলক এৰিয়াটোত সৰু চলি খেলবা পৰা কৰি খেলা বস্তু ইমান ধুনীয়া কৰি সজাই ৰাখছি আৰু এইকেইখন দেখছি না মানে এতিয়া ফিচিং কম্পিটিশ্যন হয় গতিকে ফিচিং কম্পিটিশ্যনৰ কাৰণে মাই সোমাই গৈছি মই ভয় লাগে এটা বস্তু ফিচিং কম্পিটিশ্যনৰ এইকেইখন বহি গৈছে বহি পেলাই ফিচিং কৰিব পাৰি আৰু এই গোটাই এৰিয়াটো সৰু চলিৰ মানে খেলা ধূলাৰ কাৰণে এই জলা জলা আছে আৰু ৰেষ্টুৰেণ্টৰ আধা পাৰ্টতে সোমাই আছে আহিব ভাল লাগে দেখে খাব তাতে ৰেষ্টুৰেণ্ট তো বলক আৰু আছে সেই চাইডে আছে বটিং কৰিব আছে চব বহুত কিবা কিনি কৰিব আছে চাই থাকক আৰু এনজয় কৰি যাওক মানুহটো মই মানে চলটো বহুত লাম্বা আৰু লাম্বা হ'লে এখানত মোৰ একদম নাতে তো বলক এতিয়া অইনৰ লগত অলপ খেলোঁ মানে সৰু চলি হান হৈছোঁ আৰু মোৰ গোটেই এই যে ওজন আছে সেই বোলে খেলে আৰু তাৰ অৱস্থা চাব নেকি চব তাৰ অৱস্থা ভৰি চক আৰু ওপৰত চক কি ভাই সৰু চলি সৰু চলি ফিলিংছ একদম I love you my fans मतलब मेरा सब्सक्राइबर मेरे को भाग होइছে আজি ধুনীয়া ধুনীয়াকৈ ভিডিঅ' আহি পাবতো লাহে লাহে এনেকৈ অলপ সেইটো বাৰটো যাওঁ এতিয়া আৰু এখন দলং আছে ধুনীয়া একদম জাগা চাগা কৰিছে অলপ আপোনালোকে আহিব দিয়ক মানে বহুত বেছি দূৰ নহয় আমি মানে চলি আছোঁ দুইজন আৰু এটা মানে এতিয়া যদি বেছি চলি থাকে হাই হুল্লা কৰি আহিব পাৰি বেছি সময় নালাগে এতিয়া দুজন চলি আছোঁ মাজতে ৰখছোঁ ক'ৰবাত আৰু ইমান কুঁৱলী আছিল মই য'ত ৰাতিপুৱা মই উঠিছিলোঁ 5টা মানত 5:30 কৰিছিলোঁ জানি মই আগতে বেলেগ টাইম কৰিছোঁ বেয়া নাপাব কিন্তু আমাৰ সেইখিনিত ইমান এটা কুঁৱলী নাছিল কিন্তু এই ৰাস্তাটোত ইমান কুঁৱলী আছিল আৰু ইমান ঠাণ্ডা লাগিছিল কিন্তু এতিয়া দেখিছে ঘামে ধুয়ে গৈছে বহুত ডাঙৰ এৰিয়া আৰু ইমান মজা লাগছে আহি পেলাই সঁচাই কৈছোঁ আৰু মই চাওঁ কি দেখাব পাৰোঁ কি আছে চাওঁ আৰু বহুত জেগা আছে তো বলক চাই থাকক আজি ভিডিঅ'টো আৰু ইমানতে চলিম বুলি ভাবিছোঁ আৰু বহুত চৰি মানে ঘোঁৰাটোৰ বোলে ট্ৰেইনিং সম্পূৰ্ণ হোৱা নাই মানে এতিয়া বোলে কিবা লাট মাৰা হৈছে সেইকাৰণে ঘোঁৰাটো উঠা নলাক আৰু মানে এখন অপেনত টাইম আছে 9টা বজাৰ পৰা আমি বহুত সোনকালতে আছিলোঁ গতিকে বটিঙৰো মানুহজন অহা নাই বটিং আৰু হৰ্চ ৰাইডিং দুটা আমাৰ নলাক পালটো নাই গতিকে ভিডিঅ'টো যদি ভাল লাগছে পূৰা একদম শ্বেয়াৰ কৰি দিব আৰু অলপ বহুত ভাল মানে ৰেছপন্স পাই আছোঁ মই ইউটিউবৰ পৰা ভিউচৰ ক্ষেত্ৰত আৰু এনেকৈ মৰম দি যাব এখন আছে জাগ্ৰা পাৰ হৈ পেলাই বাকৰি গুচি ন
বাকলিগুছি নামৰ জেগা আৰু মানে জাগৰা পাৰ হৈ পেলাই গুগল মেপত চাই পেলাই আহিব পাৰিব হ'লেও মই কাৰেক্ট জেগাটো কৈ দিলোঁ নলবাৰী জাগৰা পাৰ হৈ পেলাই বাকলিগুছি নামৰ এৰিয়া এটা আছে সেই এৰিয়াটোতে মছজিদ এটাও আছে কিবা সেই গংগা যমুনা এগ্ৰ' ৰিজৰ্ট গতিকে দিয়ক তে আজিলৈ ইমানেই আৰু দুৰ্গা পূজা আহিছে নতুন নতুন ব্লগো আহিছে চাই যাব শ্বেয়াৰ কৰি যাব ছাপৰ্ট কৰি যাব লাভ ইউ অল